নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, হোলী উৎসৱ বা ফাকুৱা উৎসৱ হৈছে অপশক্তি বিনাশৰ উৎসৱ। বেয়াক শেষ কৰি ভালক আদৰাই হৈছে হোলী। যদি আপোনাৰ ঘৰৰ মংগল আৰু সন্তানৰ ভাল হোৱাটো কামনা কৰে বা অপশক্তিৰ পৰা আপোনাৰ ঘৰখনক বচাবলৈ চেষ্টা কৰে, তেনে দৌল পূৰ্ণিমা বা দৌল উৎসৱৰ দিনা এইকেইটা কাম ভুলতো নকৰিব। কাৰণ আপুনি কৰা এইকেইটা ভুল কামৰ বাবে আপোনাৰ লগতে আপোনাৰ সন্তান আৰু ঘৰখনলৈ মাতি আনিব পাৰে ঘোৰ অমানিশা। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম হোলী উৎসৱৰ দিনা কি কেইটা ভুল কাম কেতিয়াও কৰিব নালাগে, যাৰ ফলত ভুলবশতঃ যদিও কৰে সমস্যা আপোনাৰেই হ'ব। কাৰণ এই হোলী উৎসৱৰ দিনটো শাস্ত্ৰ অনুসৰি অপশক্তি বিনাশৰ দিন। গতিকে এনে কিছুমান কাম আছে যিবোৰ যদি হোলী বা ফাকুৱাৰ দিনা কৰা হয় তেনে অপশক্তি বিনাশ হওক চাৰি আমন্ত্ৰণ কৰাহে হয়। সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চাই দৌল পূৰ্ণিমা বা দৌল উৎসৱৰ দিনা ভুলতো কি কি কাম কৰিব নালাগে কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। শাস্ত্ৰ অনুসৰি দৌল পূৰ্ণিমা বা হোলী উৎসৱৰ দিনাই ভগৱান শিৱই তেওঁৰ তৃতীয় নেত্ৰ মেলি কামদেৱক ভস্মীভূত কৰিছিল। সেয়েহে বহু ঠাইত এই দিনটোক কাম দহন বুলিও কোৱা হয়। শাস্ত্ৰমতে গিৰিৰাজ হিমালয়ৰ কন্যা দেৱী পাৰ্বতীয়ে দেৱাদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰত ৰাখি তপস্যাত বহিছিল। কিন্তু মহাদেৱে তেতিয়া কঠোৰ তপস্যাত বিলীন হৈ আছিল। মহাদেৱৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰাৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক কামবান নিক্ষেপ কৰাৰ পৰামৰ্শ দিছিল। কামদেৱৰ কামবানে মহাদেৱৰ তপ ভংগ কৰাত মহাদেৱৰ ভীষণ খং উঠিছিল। সেই ক্ৰোধৰ ফলত মহাদেৱৰ তৃতীয় নেত্ৰ মুকলি হৈছিল। মহাদেৱৰ তৃতীয় নেত্ৰৰ দৃষ্টিত কামদেৱৰ গাত পৰাৰ লগে লগে কামদেৱ ভস্মীভূত হৈছিল। হোলীৰ এই বিশেষ দিনটোতেই সাংসাৰিক লোভ মোহ কাম ক্ৰোধ দহনৰ দিন হিচাপে ধৰা হয়। সেয়েহে এই দিনত কিছুমান কাম ভুলতো কৰা উচিত নহয়। আন এটি আখ্যান অনুসৰি হিৰণ্যকশিপুৰে তেওঁৰ পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ তেওঁৰ ভনীয়েক হোলিকাক দায়িত্ব দিছিল। হোলিকাই ভক্ত প্ৰহ্লাদক অগ্নিত ভস্মীভূত কৰিবলৈ গৈ নিজেই জুইত পুৰি মৃত্যুবৰণ কৰিব লগা হৈছিল। হোলিকাই মৃত্যুৰ ক্ষণত নিজৰ ভুল বুজি পাই প্ৰহ্লাদৰ ওচৰত ক্ষমা বিচাৰিছিল। প্ৰহ্লাদে হোলিকাৰ প্ৰতি সহানুভূতি দেখাই হোলিকাৰ মৃত্যুক এদিন মানৱ সমাজে স্মৰণ কৰিব বুলি কৈছিল। শাস্ত্ৰ অনুসৰি সেই দিনটোৱেই হৈছে হোলী উৎসৱ। হোলিকাৰ নামেৰেই এই উৎসৱৰ নাম হোলী উৎসৱ হয় বুলি বিশ্বাস কৰা হয়। কিছু কিছু ঠাইত দৌল পূৰ্ণিমা বা দৌল উৎসৱৰ দিনা অপশক্তি হোলিকাক দহন কৰা হয়। এই প্ৰথাক হোলিকা দহন প্ৰথা বুলি কোৱা হয়। দৌল উৎসৱ বা দৌল পূৰ্ণিমাই হৈছে অপশক্তিৰ বিনাশৰ আটাইতকৈ ভাল দিন। এই দিনাই বেয়াক বিদায় দি ভালক আদৰাৰ নিয়ম আছে। শাস্ত্ৰমতে ভগৱান বিষ্ণুৱে নৰসিংহৰূপে হিৰণ্যকশিপুৰক বধ কৰি ভক্ত প্ৰহ্লাদক উদ্ধাৰ কৰিছিল দৌল পূৰ্ণিমাতে। সেয়েহে বিশ্বাস কৰা হয় যে সকলো অপশক্তি বিনাশ কৰি হোলীৰ দিনৰ পৰাই ভাল দিনৰ আৰম্ভণি হয়। সেয়েহে এই হোলী পূৰ্ণিমাৰ বা দৌল উৎসৱৰ দিনা অপশক্তি বিস্তাৰ হোৱা কিছুমান কাম ভুলতো কৰিব নালাগে, যাৰ ফলত ঘৰত অপশক্তিৰ প্ৰভাৱ পৰি ধ্বংসৰ দিশে গতি কৰে ঘৰখন। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক দৌল পূৰ্ণিমা বা দৌল উৎসৱৰ দিনা ঘৰত কি কি ভুল কাম কৰিব নালাগে, যাৰ ফলত ঘৰখনলৈ অপশক্তিৰ প্ৰভাৱ পৰি মহা বিপদত পৰিব লগা হয়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীহৰি বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 1 নম্বৰতে হৈছে বিশ্বাস কৰা হয় যে হোলী উৎসৱৰ দিনটোত ঋণাত্মক শক্তি নাশ কৰি যোগাত্মক শক্তিক আমন্ত্ৰণ কৰা হয়। এইদিনা ইজনে সিজনৰ প্ৰতি মৰম প্ৰীতি অটুট ৰখাটো অতি মংগলজনক হয়। কোনো ধৰণৰ কাজিয়া পেচাল অন্যায় হিংসা শত্ৰুতা কৰিব নালাগে এই দিনটোত। যদি এনেধৰণৰ কাৰ্য কৰা হয় তেনে সেইবোৰৰ মাজতেই অপশক্তিৰ প্ৰভাৱ পৰি আকস্মিক ঘটনা হৈ ব্যক্তিৰ জীৱনলৈ দুৰ্যোগ বা বিপদ আহিব পাৰে বুলি বিশ্বাস কৰা হয়। 2 নম্বৰতে হৈছে
হোলী উৎসৱ বা দৌলৰ পূৰ্ণিমাৰ দিনা ৰাতিপুৱা বহু দেৰিলৈকে শুই থাকিব নালাগে। শাস্ত্ৰ অনুসৰি পুৱা সূৰ্য উদয়ৰ পূৰ্বেই বিচনা ত্যাগ কৰি স্নান কৰি লক্ষ্মীনাৰায়ণৰ ওচৰত শলা বন্তি দি যিজনে ভাল দিনৰ কামনা কৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰে সেইজনৰ জীৱনলৈ শুভ দিনৰ আগমন হয় আৰু মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰে সেইজন ব্যক্তিয়ে। 3 নম্বৰতে হৈছে হোলী বা দৌল উৎসৱৰ দিনা যদি আপোনাৰ কোনো পুৰণি শত্ৰু আপোনাৰ ঘৰলৈ আহে তেনে পুৰণি কথাবোৰত লাগি নাথাকি তেওঁৰ লগত শত্ৰুতা ভাৱ নাৰাখিব। বৰঞ্চ আপুনি সকলো কথা পাহৰি তেওঁৰ লগত মিত্ৰতাৰ হাত আগবঢ়াব। এনে কাৰ্যৰ দ্বাৰা ভগৱানৰ আশীষ পাব পাৰি, ফলত শত্ৰুৰ শত্ৰুতা কম হয় আৰু মিলা প্ৰীতি বৃদ্ধি হয়। 4 নম্বৰতে হৈছে জ্যোতিষ শাস্ত্ৰৰ মতে এই দিনটোত কোনো মাংগলিক কাৰ্য আৰম্ভ কৰা নহয়। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ অতি ক্ষিপ্ৰ হৈ থাকে, ফলত কোনো ভাল কামৰ বা মাংগলিক কামৰ আৰম্ভ কৰিলে অপশক্তিৰ প্ৰভাৱ পৰি কষ্ট বা দুখ পাবলগীয়া হয়। সেয়েহে এই দিনত কোনো মাংগলিক কাৰ্য বা নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিব নালাগে। 5 নম্বৰতে হৈছে হোলীৰ দিনা শ্মশান বা কোনো নিৰ্জন ঠাইলৈ অকলে যাব নালাগে। বিশ্বাস কৰা হয় যে অপশক্তিৰ নাশৰ এই দিনটোত যদি অপশক্তি বিস্তাৰিত স্থানসমূহত অকলে যোৱা হয় তেনে অপশক্তিৰ প্ৰভাৱত আপোনাৰ ক্ষতি হোৱাৰ সুযোগ আহে। সেয়েহে এইদিনা কিছু সতৰ্কতা মানিহে যিকোনো ঠাইলৈ যাব লাগে আৰু যিকোনো কাম কৰিব লাগে। 6 নম্বৰতে হৈছে দৌল পূৰ্ণিমা বা হোলী উৎসৱৰ দিনা আমিষ আহাৰ গ্ৰহণ কৰিব নালাগে। মাছ মাংস ৰাগিয়াল বস্তুৰ পৰা দূৰত থাকিব লাগে। তেনে কৰিলে আপুনি ভগৱানৰ কৃপা লাভ কৰিব পাৰিব। লগতে এই দিনটোত ভগৱানৰ ওচৰত ধূপ বন্তি দি প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নাপাহৰিব। কাৰণ ভগৱানে এই দিনটোতেই হিৰণ্যকশিপুৰৰ দৰে অপশক্তিৰ অধিকাৰী দৈত্যক নিঃশেষ কৰি ভক্ত প্ৰহ্লাদক অভয় দিছিল। এইদিনা যদি ভগৱানক শুদ্ধভাৱে ভক্তি কৰিব পৰা যায়, বিশ্বাস কৰা হয় যে ভগৱানে সেইজনক অভয় প্ৰদান কৰে, ফলত সেইজনৰ জীৱনত যিকোনো ক্ষেত্ৰত অপায় অমংগল দূৰ হয়। 7 নম্বৰতে হৈছে হোলীৰ দিনটোত কোনো দৰিদ্ৰ বা ভিক্ষাৰী ব্যক্তিক অপব্যৱহাৰ নকৰিব। ইয়াৰ উপৰিও জ্যেষ্ঠ লোকৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিব। কোনো ধৰণৰ অপকৰ্মৰ প্ৰতি আকৰ্ষিত নহ'ব। যদি হয় তেনে অপশক্তিৰ প্ৰভাৱত আপোনাৰ চৰিত্ৰ কুলসিত হৈ চৰিত্ৰ বিনষ্ট হ'ব। যি অপকৰ্ম কৰে সেই অপকৰ্ম আপোনাৰ অভ্যাসলৈ পৰিণত হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে হোলীৰ দিনটোত নিয়ম নীতিৰে অতিবাহিত কৰিব পাৰিলে অতি মংগলজনক হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, দৌল উৎসৱ বা দৌল পূৰ্ণিমাৰ দিনা এইসমূহ কাম ভুলতো কেতিয়াও নকৰিব। কৰিলে ক্ষতি আপোনাৰেই হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে বহু কথাই শিকিব পাৰিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এনেধৰণৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।